পালোহি আমি বাঘমৰা Hello guys, welcome and welcome back to my YouTube channel. মই নিশু। Hello guys, আশা কৰিছো সকলো ভালে আছে। মই নিশু আৰু মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি পালোহি বাঘমৰা আৰু ডিসেম্বৰ অহাই নাই আমি পিকনিক ওপেনিং কৰি দিলোহি আৰু এতিয়া আমি দুজনে আহিছো হি আৰু মই আৰু আমি আজি ধুনিয়াকৈ ইয়াতে বনাই খাস খাম আৰু কি হয় হেয়া আপোনালোকে চাই থাকক ভিডিওটো স্কিপ নকৰাকে তেন্তে বলা ভিডিওটো ইয়াৰ পৰা ষ্টাৰ্ট কৰো। আৰু যেহেতু সকলে জানে যে বাঘমৰা আছে এলেংমৰাতে মানে আমাৰ মিচিং দেউৰী গাঁৱৰ মাজত আৰু একদম ব্ৰহ্মপুত্ৰ কিনাৰত আৰু ময়ো ইয়াৰে হয় তেন্তে আজি চাগে গম পাবা মই কোৰ হয় মই বাঘমৰাৰে হয় বুলি ক'লেও হ'ব আৰু এতিয়া ইয়াৰে ওচৰতে আছিলো কাৰণে ইয়ালৈকে আহিলো সেই কাৰণে এতিয়া খাম আমি গাহৰি আৰু গাহৰি লৈ আনিছো বনাম এতিয়া নিলুৱে বনাব আৰু হি বিচাৰি আছে হেফালে খৰি আমি কেতিয়াও খৰি নানো ইয়ালৈকে আহো আৰু খৰি নিনিয়াকে আহো এয়া খৰি য'ত থাকেই কেলেকি আৰু ৰিশানদাৰ লগতো কথা পতাই দিম তেন্তে চাই থাকা এটা মানুহ পাইছো গাত খানিবলৈও কৈছে মোক এতিয়া মই খানিম গাত আৰু এয়া মোৰ ভাল ল'ৰাটোৱে গাত খানি আছে আৰু মোৰ গাত বালি পেলাইছে ভদ্ৰ মোক মাজুলী নিনিয়াৰ দুখ হেতু মাজুলী নিনিলি কাৰণে কাম কৰ এতিয়া মোৰ লগত কাপোৰ চাপোৰ উঠাই লৈছে মাছকে একদম মন গৈছে আমাৰ জুই জ্বলিলে আৰু আমাৰ গাহৰিও কেৰাহীত পৰি গ'ল হয় নাই কি কৈছা গাহৰিত ধুলো মই তুমি আজি কি বনাব নাজানো খৰি বুটলি পৰিছে আৰু মই ব্লগ বনাই আছো আমাৰ জুই লগাই হৈ গ'ল জুই জ্বলালো মাংস কেৰাহীত দি দিলো আৰু মাংসটো গাহৰি মাংস যিহেতু অলপমান সময় লাগে অলপ টাইম লাগিব আৰু এতিয়া ইয়াৰ লোকেশ্যনটো অকণমান লেতেৰা হৈ আছে কিয়নো মানে এতিয়া ফেষ্ট অহা নাই আৰু ডিচেম্বৰ ছিজনটো ষ্টাৰ্ট হোৱা নাই যে পিকনিক ছিজনটো সেইকাৰণে অলপমান লেতেৰা হৈ আছে কিন্তু যেতিয়া ষ্টাৰ্ট হয় বহুত ধুনীয়া কৰে বহুত বেছি ধুনীয়া কৰে আৰু মই বাঘমৰা য'ত মানে ৰিজৰ্টটো আছে তাৰ পৰা ছাইডত আছোঁ ৰিজৰ্টটোতো দেখামগৈ তাত কি আছে আৰু ৰিশানদাৰ লগতো কথা পতাই দিম আৰু চাওক ইমান ধুনীয়া পৰিৱেশ এতিয়া ফেষ্টৰ সময়ত এইটো ফালৰ পৰা সিটো ফালে মানে দলং এখন বনায় সিটো ফালে হয় মানে ফেষ্টটো সেইকাৰণে বহুত ধুনীয়া হয় আপোনালোক আহিব মোৰ ইয়াৰ পৰা যোনেও মানে মোৰ ব্লগ চাই আছে আহিবা মোষ্ট ৱেলকাম বাঘমৰালে আৰু বহুত ভাল এক্সপিৰিয়েঞ্চ পাবা ইয়াতে এতিয়া সি কাম কৰি আছে অলপ লাগি দিওঁগে নহ'লে গালি খাম খুঁজে থাকিব মন উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ
জ্বলাবলৈ পৰিমলদাহঁতে খাবই নোৱাৰিলে পাৰিব খাই ন এয়া আমাৰ পিকনিক আমাৰ দুটাৰ পিকনিক আমি দুটাহে পিকনিক কৰোঁ আৰু মানুহ আমাক নালাগে পিকনিক কৰিবলৈ নবু হয় নাই নহয় হয় বুলি কোৱা জ্বলা কমিলে অ' হৈছে জ্বলা আৰু জ্বলা এনেকৈ খালে হ'ল আৰু খালী পেটত আছোঁ তাতে মই আমি যিহেতু দুইটাই গৈছিলোঁ তাৰ পাছত নীলুৰ লগৰ এজনে ফোন কৰিলে যে আমিও গৈ আছোঁ তোমালোক তাতে থাকিবা তেওঁলোকেও মাংস আৰু ভাত লৈ আহিলে আৰু আকৌ বনোৱাত লাগিলোঁ আৰু লাহেকৈ এয়া হ'লেই একদম হেৰি হৈ যাব লাগিব তাৰ পাছতে মই যাম কি জ্বলাটো লাগি গৈছে নি ক'ত লাগিছে ডিঙিত হা হয়নে জুই দেখোন তোমাৰ জ্বলাই নাই এই জ্বলি থকাডাল ভৰাই দিয়া ফুচ যোৱা গাখীৰ লৈ নাকে বা বাই আৰু এয়া বেলি ডুবিলেই মই মানে তাক কৈ আছিলোঁ যে বেলি ডুবাৰ পাছতে মই ঘৰ চাম আৰু তেনেকেই বেলি ডুবিলে আৰু ময়ো ইয়াতে মোৰ ব্লগটো সামৰিছোঁ সৰুকৈ ব্লগ এটা শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ মৰম আৰু ভাল পোৱা দিবা বুলি আৰু যোনে যোনে এতিয়ালৈ মোক ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি যাবা তেন্তে আজিলৈ আহোঁ